নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেল ভিডিঅ' এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে মোৰ যিসকল পেজত চাই আছে আৰু তেওঁলোকক স্বাগতম জনাইছোঁ। বৰ্তমান মানে আমাৰ বিশেষৰ ভিতৰত মানে পূজা পাতিছে, পূজাৰ দোকানবিলাক চাওকচোন। মই এবাৰ দেখা যায় বহি লৈছোঁ মই। চাওক মোৰ এই লগৰজনে মিঠাই কিনি আছে, মিঠাই খাব মাতিছে বোলো ব'ল খাম আৰু এনেই কৈছোঁ তাকে মই কিবা খাইছোঁ লাহে খাম। আমাৰ মিঠাই দোকান চাওক এইবিলাক আমাৰ গৰম গৰম জাষ্ট বনাই ৰাখিছে। এয়া দেখিছেনে আমাৰ দোকানবিলাক। তাকে আৰু পূজা বুলি অলপ ওলাই আহিলে বহুত ভাল লাগিল সঁচাকৈ। এয়া চাওক ফালে চাওক আলহীজন পাই গ'লোঁ। এই দেখিছে নহয়, গম পাইছে আৰু অলপ ব্ৰেইনটো হেৰি যে তাকে বহাইছোঁ বোলো কিবা এটা খুৱাই দিওঁ আৰু মানে ভাল লাগিব বহিব দিলোঁ। দিয়া ঘুগুনি চুগুনি ধুনীয়াকৈ বনাব অৰ্ডাৰ দিছোঁ। এয়া সঁচাকৈ বহুত বেয়া লাগে আৰু মই যদি ওলাই আহিছোঁ মানে এইবিলাক মানুহ চকুত পৰে, ভাল লাগে। কিবা এটা খোৱা পৰে এনেকৈ বহিব দিছোঁ। বহিছে চাওক, বহিছে, তাক বোলো কিবা এটা খুৱাই দিওঁ অকণমান। দোকানত অৰ্ডাৰ দিছোঁ বোলো হেৰি কিবা ব্ৰেড ফ্ৰাই আৰু এনেকৈ ঘুগুনি দিছোঁ, পানী এনেকৈ খাবলৈ কাৰণে। আৰু সি বহিছে চাওক এইফালে। তাকে ভাবোঁ দেই কেতিয়াবা যদি আমাৰ জীৱনত এনেকুৱা অৱস্থা হয়, যদি মোৰ কেতিয়াবা এনেকুৱা অৱস্থা কি হ'ব, বহুত দুখ লাগে। আৰু সেয়া মানে তাকে বহি পৰিছোঁ। সি যাবই বিচাৰে, মানে নাথাকে, তথাপি বহাইছোঁ যেনে তাক এয়া দিলোঁ, তাক পানী দিলোঁ আৰু ব্ৰেডহে তাৰ ব্ৰেডটো লৈ লৈছে। আৰু এইফালে ঘুগুনি বনাব দিছোঁ তাৰ কাৰণে। তাৰপিছত সি পানীৰ বটলটো খেলিহে আছে, আকৌ খাইছে। খাই পেলাই কি কৰিছে তাকে তাৰ কাণ্ডবিলাক চাই আছোঁ আৰু মানে দুখটো লাগে। চাওকচোন ল'ৰা এটা মানুহৰ যেতিয়া ব্ৰেইনটো বেয়া যায় কেনেকুৱা লাগে সঁচাকৈ দেই। ভাবিলে বৰ দুখ লাগে। এয়া চাওক এবাৰ মূৰত পানী ঢালি লৈছে, নিজে দেখিছে আপোনালোকে। এয়া নিজৰ মূৰত পানী ঢালিছে, অকণ খাইছে, এয়া কৰি আছে আৰু চাওক তাৰপিছত এয়া সঁচাকৈ বহুত বেয়া লাগে দেই সঁচাকৈ। চাওক তাকে বোলো নাই আৰু বোলো বনাব দিছোঁ। ঘুগুনি বনাই আছে এয়া তাৰ কাৰণে। চাওক ঘুগুনি মানে একদম ধুনীয়াকৈ বনাই আছে। সি মানে নাথাকেই, উঠি যাবই বিচাৰে। এনে খাই তথাপি তাক খুৱাই কৰি দিওঁ, মনটো বহুত ভাল লাগিব বোলো। সঁচাকৈ দেই এনেকুৱা মানুহ খোৱালে সঁচাকৈ মনটো বহুত ভাল লাগে। আহি গ'লোঁ ৰুমলৈ, এতিয়া যাওঁ। ৰুম পালোঁহি আৰু ৰিচাৰ্জটো সঁচাই ভাল লাগিলে। বজাৰটো চালোঁ আৰু দীপক কিবা এটা খুৱাব বুলি ভাল লাগিলে। আৰু সঁচাকৈ এনেকুৱা অলপ মানুহ পালে সঁচাই কিবা এটা খুৱাব লাগে। বা আমিও বৰ ধনী মানুহ নহয়, ধেৰ দিব নোৱাৰিলেও কিন্তু কিবা এটা দিলে মানে ভাল লাগে আৰু চকুন মানে শান্তি পাওঁ, ভাল লাগে। যদি মই এটা কাৰণে মই চাওঁ মানে মোৰ চকুত পৰে কিয় নাজানো বাৰু। যদি তেওঁৰ ঠাইত যদি মোৰ তেনেকুৱা অৱস্থা হয়, তেতিয়া মোক কি হ'ব বাৰু লাইফটো, মোৰ ঘৰখন কি হ'ব, মোৰ ল'ৰা ছোৱালী কি হ'ব, সেইবিলাক চিন্তা কৰিলে বহুত বেয়া লাগে। ৰখাত ক'তলৈও এনেকুৱা নহওক নহয় জানো। তো এনেকুৱা মানুহ অলপ সহায় কৰিব পালে ভাল লাগে। দিবলৈ ধেৰ মন যায়, কিন্তু নিজেও ইমান নাই, কেনেকৈনো দিম। সেইকাৰণে এনেকুৱা মানুহ পালে কিবা এসাঁজ কিবা এটা খুৱাওঁ পাৰিলে ভাল লাগে আৰু। তো আজিলৈ ইমানেই, আহিলোঁ। ভিডিঅ'টো আগবঢ়াই নাথাকোঁ। যদি চাই ভাল হৈছে কিবা এটা কমেণ্টখিনি কৰিব নহয় জানো। আজিলৈ বাই বাই, গুড নাইট।